হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি অলপ কাপোৰ চিলাব আছে। ওচৰৰ ভণ্টি এজনীয়ে কাপোৰ চিলাব দিছে, তাকে চিলাওঁ। ব'লক আপোনালোককো দেখাওঁ কেনেকৈ মই কাপোৰ চিলাওঁ। এয়া বেটি, হাই কৈ দিয়া, নমস্কাৰ কৈ দিয়া, নমস্কাৰ কৈ দিয়াচোন। আজি মই এযোৰ মেখেলা চাদৰ চিলাবলৈ লৈছোঁ। প্ৰথমে এয়া চাদৰৰ পটিকেইটা ভালদৰে কেঁচিৰে কাটি লৈছোঁ। এয়া মনত ৰাখিব যাতে চাদৰৰ পটিকেইটা ভালদৰে কাট খায়, ফুলবোৰ যাতে কাট নাখায়। এয়া কাটি হৈ গ'ল। এতিয়া মই চিলাবলৈ লৈছোঁ। প্ৰথমে এয়া চাদৰৰ আগটোত যিবোৰ নেকি সূতা ওলাই থাকে সেইবোৰ ভালদৰে কাটি ল'ব যাতে চিলাবলৈ ভাল হয়। এয়া মই ভাঁজ দি প্ৰথমে চাদৰৰ আগটো চিলাই ল'ম। এয়া চিলাই লৈছোঁ। ভালদৰে মই ফুলবোৰ সমান সমান কৰি চিলাই লৈছোঁ। এয়া যোৰা লগাই লৈছোঁ। চাদৰৰ পটিকেইটা এতিয়া চাদৰখনত লগাম। এয়া ভালদৰে ভাঁজ দি লৈছোঁ যাতে সমানকৈ চিল খাই যায়। এয়া ফুলৰ পাৰিটো ভালদৰে ভাঁজ দি চাদৰখনৰ লগত চিলাই দিছোঁ। চাওকচোন ইমান ধুনীয়া হৈ গৈছে। তেনেকৈয়ে গোটেই চাদৰখন তেনেকৈ চিলাব পাৰি। চিলাই লওঁ। এয়া এফালে হৈ গ'ল, এতিয়া ভিতৰৰ ফালে আছে। ভিতৰৰ ফালে তেনেকৈয়ে সমান কৰি ভালদৰে চিলাই যাব। এইবাৰ মই ভিতৰৰ ফালে চিলাই দিছোঁ। চাওকচোন ইমান ধুনীয়া হৈ গৈছে। এনেকৈয়ে সমানকৈ ভাঁজ দি শেষৰলৈকে চিলাই ল'ব।
দুটা চাইডে তেনেকৈয়ে চিলাব মই এটা চাইড দেখুৱা নাই চাদৰ চিলাই হৈ গ'ল লগতে মেখেলাও চিলালোঁ দুখন ভণ্টিয়ে পিন্ধি দেখাইছে কেনেকুৱা লাগিছে দহি বাতি এয়া হৈ গ'ল এয়া চিলাই মেলি দহি বাতি কমপ্লিট হৈ গ'ল যদি ভিডিঅ'টি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই লাভ ইউ